নমস্কাৰ সকলোলৈকে মোৰ আন এটা দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰ ভাল নহয়, কালিও বৰষুণ দিনটো পোহৰ নোলালে, মানে পিছবেলা মানে অকণমান পোহৰ কৰিলে আৰু আজিও সেই একেই অৱস্থা। এতিয়া বৰ্তমান বৰষুণ দি থকা নাই, কিন্তু অকণমান পোহৰটো আহিছে আৰু মোৰ উঠাটো অকণমান দেৰি হৈ গ'ল আজি। তাৰপিছত এতিয়া ব্ৰেকফাষ্টৰে সময় হৈ গ'ল আৰু পানী গিলাচ লৈ লৈছোঁ। আজি ব্ৰেকফাষ্ট কৰি থাকিবলৈ সময় নাই আৰু অকণমান পঢ়ি মানে চিধা দুপৰীয়া ভাতেই খাম আৰু, কাৰণ ব্ৰেকফাষ্টৰ সময় পাৰ হৈ গৈছে। আৰু কালি মই ভিডিঅ' শ্বুট কৰা নাই, আৰু কি বুলি কয়, যোৱাকালি মই জিঅ'গ্ৰাফী চাইছিলোঁ আৰু কিবা কিবি চাইছিলোঁ, সেয়ে আকৌ জিঅ'গ্ৰাফীকে উলিয়াই লৈছোঁ মই আজি। এইখনতো জিঅ'গ্ৰাফী কৰিলে এখন লাগেই অকণমান চাবৰ কাৰণে। তাৰপিছত এইখন জিঅ'গ্ৰাফী কপিখন এইখন মোৰ জিঅ'গ্ৰাফী ক্লাছ কেইটা শেষ নহ'লগৈ আৰু বাকী থাকিলে, সেইকেইটা কণ্টিনিউ মই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3টা মাহ মই পঢ়া নাছিলোঁ যে, আৰু এতিয়াও বিহু চিহু বুলি কৈছে, এতিয়া পঢ়িব লৈছোঁহে। আৰু এতিয়া কি বুলি কয়, ইণ্ডিয়াৰ ডেমলৈকে মোৰ পঢ়া হ'ল, আৰু বাকী নেশ্যনেল পাৰ্ক বা স্ফিয়াৰ ৰিজাৰ্ভ বা কি বুলি কয়, তাৰপিছত টাইগাৰ ৰিজাৰ্ভ, এইবিলাক মোৰ চাবলৈ থাকি গ'ল। মানে এইবিলাক ক্লাছবিলাক কণ্টিনিউ কৰিবলৈ থাকি গ'ল। এইবিলাক ক্লাছবিলাক কণ্টিনিউ কৰিব লাগিব। এতিয়াতো কণ্টিনিউ কৰিবলৈ সময় নাই, প্ৰিলিমছ যোৱাৰ পিছত এইবিলাক মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। এতিয়া যিখিনি ক্লাছ কৰা হ'ল সেইখিনি ৰিভিজন দিওঁ। যোৱাকালি মই ৰিভিজন দিলোঁ আমাৰ ৰিভাৰ ছিষ্টেমৰ, হিমালয়ান ৰিভাৰ 3খনৰ হৈ গ'ল। আৰু এতিয়াতো আমাৰ যিটো ভাৰত পাকিস্তানৰ নিউজটো আপোনালোকে পাই আছে এতিয়া, বা আমাৰ ইণ্ডাছ নদী বা যিখন সিন্ধু নদী বুলি কোৱা হয়, তাৰ এতিয়া যিটো চুক্তি আছিলে, সেই চুক্তি ৰিলেটেডটো আপোনালোকে চাব। সেই চুক্তিটো কেতিয়া হৈছিলে, কাৰাচি নামৰ চিটিখনত হৈছিলে, আৰু মই চন তাৰিখটো ক'ব বিচৰা নাই। আপোনালোকে সেইটো নিজে চাব, নিজে চালে মানেহে মনত থাকিব। কোনোবা এটা কৈ দিলে এনেকৈ মনত নাথাকিব পাৰে। আপোনালোকে যেতিয়া নিজেই গৱেষণা কৰিব অকণমান, তেতিয়া মনত থাকি যোৱাৰ চান্সটো বেছি থাকে। এতিয়া মই পানী গিলাচ খাইছোঁ, কিবা কল খেজুৰ কিবা দুটা খাই লওঁ, আৰু খাই পানী এয়া মই এতিয়া আৰম্ভ কৰোঁ। যোৱাকালি হিমালয়ান ৰিভাৰ আৰম্ভ কৰিলোঁ যদিও শেষ নহ'ল মানে আপোনাৰ গংগাৰ ইণ্ডাছ নদীখন শেষ কৰিলোঁ, গংগাখন আধা হৈ থাকিলে। মানে গংগাৰ ট্ৰিবিউটেৰীলৈকেহে চোৱা হৈছে, আৰু ইয়াৰ বিষয়ে বহুত জানিবলগীয়া আছে নহয়। গংগাৰ লেফ্ট বেংক আৰু ৰাইট বেংকৰ ট্ৰিবিউটেৰীবিলাক যোৱাকালি ৰাইট বেংকলৈকে চোৱা হ'ল নেকি, খুব সম্ভৱ। য়েছ, যোৱাকালি আপোনাৰ ৰাইট বেংকত চোৱা হৈছে, লেফ্ট বেংক চাবলৈ আছে। আৰু ইয়াৰ কিছুমান ফেক আছে, সেই ফেকবিলাকো চাই লওঁ। তাৰপিছত ব্ৰহ্মপুত্ৰলৈ যাম। তাৰপিছত আৰু ইয়াৰ যিমান পাৰোঁ অকণমান চাই লৈ পিনি আকৌ নেক্সট এটা টপিক, যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এখন আধা হৈ আছে নহয়, তাৰ সেয়া এনালাইচিছ কৰিব লাগিব। এতিয়া মই কণ্টিনিউ কৰি লওঁ। এইখিনি ৰাখিছোঁ এতিয়া। একেষ্টে আকৌ দুপৰীয়া ভাত সাজহে খামগৈ আৰু লগত। বৰষুণ কেঁথা কম্বল লৈ জুতি লোৱাহে বতৰ, আৰু পঢ়া শুনা বাদ দিওঁ আৰু এইবোৰ দৰকাৰ নাই। ছাগলী খেদা বৰষুণ, ডাঙৰ বৰষুণ নহয় আৰু। মাংস খোৱাহে বতৰ আৰু দেই।
বৰষুণৰ বতৰ আৰু ধুৱাই থকা একাপ চাহ, লাল চাহ। মই গাখীৰ চাহ ইমান ভাল নাপাওঁ। এয়া মোৰ দুপৰীয়া ভাত সাজ। কুন্দুলি ভাজি ড্ৰাই ফ্ৰাই কৰিছোঁ, পিঁয়াজ এডোখৰ কাটি লৈছোঁ, ভাত আৰু এইফালে আছে ৰঙালাও দালি। আলু নাই দিয়া দেই, অকল ৰঙালাও দালি বনাইছোঁ। তাৰপিছত এয়া ভাত আৰু এয়া পিঁয়াজ এডোখৰ কাটি ল'লোঁ। খাই লওঁ দিয়ক। কি হ'ল গম পায়নে? প্ৰথমতে গুড ইভিনিং দেই সকলোলৈকে শুভসন্ধ্যা জনাইছোঁ। আৰু আজি মঙলবাৰ, ভিডিঅ'টো শ্বুট হৈ আছে। কি বুলি কয়, বজাৰলৈ গ'লোঁ, বজাৰত গৈ পিনি বজাৰ কৰি আনিলোঁগৈ, ক্লিপ ল'বলৈ থাকি গ'ল নহয়। মাছ আনিলোঁ, জিকা আনিলোঁ আৰু কিবা কিবি ভেন্দি চেন্দি আনিলোঁ, জলকীয়া এইবোৰ ক্লিপ ল'বলৈ থাকি গ'ল। এই টোপোলাখিনি আছে, টোপোলাখিনিকে টেবুলত উলিয়াই পানি ক্লিপ এটা লৈ পানি লগাই দিব পৰা হ'ব আৰু। মাছ আনিলেও আপোনাক মাছটো আজি বনাই দেখুৱাম দেই। মানে আলু, বিলাহী, জিকা মাছৰ বনাম, সেয়া দেখুৱাম আপোনালোকক। এই চাহ একাপ বনাই লৈছোঁ, লাল চাহ একাপ, কল এটা আৰু এইটো বাদাম টাইপৰটো কি নাম আছিলে জানো, পেকেটটো চাব লাগিব। এইটো খাবলৈ খুব ভাল লাগে নিমখীয়া আৰু এইটো বিস্কুটটো কিবা মিল্কৰ আছিলে, কি মই খালোৱেই। আৰু এইফালে চিচেট কৰিম বুলি উলিয়াই লৈছোঁ। মানে এইখনতো গোটেই টপিকখিনি সোমাই আছে, জাষ্ট মই এতিয়া ৰিভিজন কৰিব লাগে, মানে প্ৰেক্টিচ কৰিব লাগে। এইবোৰ মানে দিস্তা বহী, মই আকৌ দিস্তা বহীতে প্ৰেক্টিচ কৰোঁ। এই দিস্তা বহীত প্ৰেক্টিচ কৰিম। দিস্তা বহী যিটো পেজটো ভাল মানে দামী আছিলে, এইবোৰ গোটেইখিনি আছে চব। এইখিনি গোটেইখিনি ধুনীয়াকৈ কৰা আছে, কভাৰ কৰা আছে। জাষ্ট মই প্ৰেক্টিচ কৰি থাকিলে হ'ল, ৰিভিজন দি থাকিলে হ'ল। প্ৰেক্টিচ কৰিব লাগিব। কুৱেশ্যন আৰু লাগিব, তাৰ কাৰণে আপোনালোকক যদি দৰকাৰ হয় মই ক'ৰ পৰা প্ৰেক্টিচ কৰিব মই ধুনীয়াকৈ কৈ দিম, কমেণ্ট কৰি জনাব। আৰু এতিয়া মই চাহকাপ খাই লওঁ, চেঁচা হ'ব নহ'লে। চেঁচা হৈছেই অলপ, তেজপাত দি দিছোঁ, আদা দিব থাকিলেই। সেইটো মালভোগ কল, বজাৰৰ পৰা আনিছিলোঁ। মালভোগ কল বোলে যিমানে মৰহে বোলে সিমানে খাবলৈ ভাল বোলে। এয়া খাই পানি মই এতিয়া প্ৰেক্টিচ কৰোঁ। এয়া দেখিছেনে, গোটেইখিনি আছে ইয়াত। এইখিনি কৰিলে যথেষ্ট আৰু, ইমান দৰকাৰ নাই। বাৰু মই চাহকাপ খাই পিনি প্ৰেক্টিচ কৰোঁ, তাৰপিছত মই মাছ বনাম। মাছ বনাওঁতে আপোনালোকক দেখুৱাম কেনেকৈ বনাইছোঁ, চাব বাৰু। সেয়া ৰাতি সাঁজ যিটো ভাবিছিলোঁ সেইটো নহ'ল। ভাবিছিলোঁ বজাৰ কৰি আনিছিলোঁ, সেইটো ক্লিপ ল'বলৈও থাকিলে, যিকেইটা বজাৰ দেখুৱাম বুলি ভাবিছিলোঁ। তাৰপিছতে জিকা, আলু, বিলাহী আৰু মাছ তেনেকৈ বনাম বুলি ভাবিছিলোঁ, যিহেতু সেইটো ভবাটো নহ'ল। গাটো ভাল লগা মানে মন চন পটককৈ ভাল নলগা হ'ল। যদি ফ্ৰিজ থাকিলেহেঁতেন, মাছৰ টোপোলাটো মই ফ্ৰিজলৈকে দলি মাৰি দিলোঁহেঁতেন, একোৱেই নকৰিলোঁহেঁতেন। যেন তেনে সেইটো কাইলৈ থৈ দিছোঁ মাছ, যি হয় হ'ব আৰু। আজি মাছ খাবৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া ৰঙালাও দালি আছিলে দিনৰ, এয়া কুন্দুলি ভাজি। মানে খাই কৰি আৰু শুইয়ে থাকোঁ আৰু, গা চা মন চনবিলাক ভাল লগা নাই। হঠাৎ আপোনালোকৰ তেনেকুৱা কেতিয়াবা হয় নেকি বাৰু? গা মনবিলাক একেবাৰে ভাল লগা হৈ নাহে, খাবলৈ কৰিবলৈও মন নাযায়। এতিয়া মানে ভাত লৈছোঁহে খাবলৈ, কিন্তু কি হয় নাজানো আৰু, একদম ভাল লগা নাই। খাই কৰি আৰু যেনে তেনে শুই থাকোঁ। কাইলৈ কি হয় দেখা যাব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। মই খাওঁ।
খাওঁচোন খাব পাৰোঁনে নোৱাৰোঁনে। আৰু এটা কথা গম পায়নে, এই মাছজনী কুঁহি মাছ আছিলে, তেল ওলাইছে মানে চৰ্বি ওলাইছে বাৰু মানি লৈছোঁ, কিন্তু এইজনীহে মাছৰ এতিয়া কণী হ'বলৈ হ'ল জানো আপোনালোকে ক'বচোন। এইজনীহে মাছত এতিয়া কণী হৈছে। বাৰু মই তেলত শুকান জলকীয়া দুটা দি লৈছোঁ, মই খুব ভাল পাওঁ এনেকৈ তেলত জলকীয়া দি দিলে, মানে কেঁচা জলকীয়া দি দিলোঁ বা শুকান জলকীয়া দি দিলোঁ খাই ভাল লাগে, মই দুটা দি দিছোঁ। সেই বাহিৰৰ সন্মুখত বিল্ডিংটোত বৰ হুলস্থুল কৰি থাকে, মাত চাত আহিছে চাগে, আৰু এটা পিছফালে বিল্ডিং আছে সেইটোতো হুলস্থুল কৰি থাকে। তাৰপিছত এয়া ফ্ৰাই কৰি ল'লোঁ মাছ এজনী, আৰু মানে এইজনীহে মাছত বাৰু এতিয়া কণী হ'ব লাগেনে, কণী হৈছে, চৰ্বি হৈছে বাৰু মানি লৈছোঁ। মই চৰ্বি কণী একো লোৱা নাই, পেলাই দিছোঁ, চব পেলাই দিছোঁ। আৰু এয়া ভাতো দিনৰে, কুন্দুলি ভাজিও দিনৰে, ৰঙালাও চব্জিও দিনৰে, মাছজনী ফ্ৰাই কৰিছোঁ। ভাবিছিলোঁ মাছ, জিকা, আলু, বিলাহী দি ধুনীয়াকৈ বনাম আৰু খাম, কিন্তু যিটো ভাবিছিলোঁ সেইটো কেতিয়াও নহ'ল। একদম গা চমবিলাক ভাল লগা নাই। বাৰু মই এতিয়া ভাতকেইটা যেনে তেনে খাই লওঁ, তাৰপিছত নেক্সট কি হয় দেখা যাব পাছতে। বাই বাই, গুড নাইট।